হেল্ল' এভৰিৱান, কি খবৰ? আজিৰ ভিডিঅ'টো কোনো ৰেচিপিৰ ভিডিঅ' লৈ অহা নাই। আজিৰ ভিডিঅ'টো অকল হোম ৰেমেডিজৰ ওপৰত আছে। যিহেতু গৰমৰ দিনত ধূলি বালিবোৰ লাগি মানুহৰ ফেচটো বহুত বেয়া হৈ যায় আৰু ডাৰ্ক চাৰ্কলবিলাক পৰে আৰু পিম্পলছ ওলায়। আৰু ভাবিছোঁ সেইকাৰণে মই এটা ঘৰতে হোম ৰেমেডিজ ইউজ কৰোঁ। ভাবিছোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ, যদি হেল্পফুল বুলি ভাবে আপোনালোকে ইউজ কৰিব পাৰে। আৰু এই ফেচ পেকটো বনাবলৈ বেলেগ একো দৰকাৰ নহয়। 1 চামুচ বেচন লাগিব আৰু আধা চামুচ হালধি পাউডাৰ, আধা চামুচ মৌ আৰু 1 চামুচ কেঁচা গাখীৰ লাগিব। আৰু ধুনীয়াকৈ মিক্স কৰি নিজৰ ফেচটো ধুনীয়াকৈ এপ্লাই কৰি 15-20 মিনিট সময়ৰ কাৰণে এৰি দিব ড্ৰাই হ'বলৈ। আৰু ড্ৰাই হোৱাৰ পিছত ধুনীয়াকৈ স্ক্ৰাব কৰাৰ নিচিনাকৈ অলপমান মাছাজ কৰিব, যাতে স্কিনত থকা লেতেৰাবোৰ এৰাই যায়। আৰু তাৰপিছত আপোনালোকে ইউজ কৰা যিকোনো ফেচ ৱাশ্বেৰে মুখখন ধুই দিব আৰু তাৰপিছত মইশ্চাৰাইজাৰ দি অলপমান মাছাজ কৰি দিব আৰু তাৰ ৰিজাল্টটো চাব। সঁচাকৈ ইয়াৰ ৰিজাল্টটো বহুত ভাল হয় আৰু আপোনালোকে ইউজ কৰিব পাৰে, যিহেতু ইয়াতে কোনো কেমিকেল দিয়া নাথাকে, স্কিনৰ হাৰ্ম হোৱাৰো কোনো টেনশ্যন নাথাকে। তো আজি মোৰ মিনি ব্লগটো ইমানেই আছিল। বাই, কেনে পালে জনাব।